Hello guys, welcome back to my channel. আমাক দেখি গম পাইছে আমি দুটা ক'ৰবাত যাব ওলাইছোঁ। আমি গৈ আছোঁ টিহু আৰু আমাৰ জ্যোতিষ্মান কালিয়ে গ'ল। আজি আমি দুয়ো যাই আছোঁ, ভাইটি আৰু মই। টিহুত মানে জ্যোতিষ্মানৰ জেঠীয়েকৰ ঘৰ, মানে মোৰ হাজবেণ্ডৰ ঘৰ। আৰু টিহু 10 তাৰিখে ভাগিন ছোৱালীটোৰ বাৰ্থডে আছে, সেইকাৰণে যাব ওলাইছোঁ। চাই থাকক। আমি পালোঁ এতিয়া বেহাৰবাৰী আৰু ইমান যাম ৰাস্তা পাবই নোৱাৰি। ব্ৰহ্মপুত্ৰ নদীটো দেখিলে বহুত ভাল লাগে, মানে ভাষাৰে বুজাব নোৱাৰোঁ, ইমান ভাল লাগে দেখা মানে চালে চাই থাকিবই মন যায়, এইবিলাক দৃশ্য চায়ে ভাল লাগে। লাচিত বৰফুকনৰ মূৰ্তিটো। আমি টিহু আহি পালোঁ, এতিয়া ঘৰ পাম আৰু বেছি দূৰ নাই। চাই থাকক। আৰু এটা টাৰ্ণিং ঘূৰি বাহঁতৰ ঘৰ পাম। এইটো এটা মন্দিৰ, শনি মন্দিৰ, এইফালে আমি আৰু বেছি দূৰ নাই। মোক লগ পাই কেনে লাগিল? তোমাৰ বাইক খেলি আছিলা? বাইকখন দেখাই দিওঁ নেকি এবাৰ? এইখন বাইক জ্যোতিষ্মানে খেলি আছিলে। মই অহাৰ কাৰণে ভাল লাগিছে নে? ঘৰত যাবানে মোৰ লগত? আমি আহি পালোঁ আৰু গা পা ধুই ভাত পানী খাই এতিয়া অকণমান ৰেষ্ট লৈ আমাৰ জ্যোতিষ্মানক লগ পালোঁ, খেলি আছে জ্যোতিষ্মানে। অকণমান ৰেষ্ট লৈ লওঁ, পিছত লগ পাই আছোঁ। এতিয়া আমি অকণমান ফুৰিবলৈ যাব ওলাইছোঁ। ফুৰিবলৈ মানে ওচৰতে ট্ৰেইন ষ্টেচনটো, তাত এনেই অকণমান খোজকাঢ়ি আহোঁ। আৰু জ্যোতিষ্মানেও আমনি পাই আছে ঘৰত থাকি থাকি, তো এনেই অকণমান খোজকাঢ়ি আহোঁ। তেতিয়াহ'লে বলক যাওঁ। এইখন স্কুল, মহৰ্ষি বিদ্যা মন্দিৰ, এখন স্কুল বাহঁতৰ ওচৰতে। আহা, তুমি আহিব পৰা নাই? এয়া আমি ট্ৰেইন ষ্টেচনটো অকণমান যাব লাগে বাৰু। বিৰাট ভাল লাগিছে, মানে এনেকুৱা পৰিৱেশত অহা নাযায় আৰু ট্ৰেইন ষ্টেচন বা ট্ৰেইন আমি এনেকৈ দেখাও নাপাওঁ। তো আমি গুৱাহাটীত থাকোঁ পাহাৰৰ ওপৰত, আমাৰ প্লেইন জেগাটো ঘৰ নহয়, আমি ওখ জেগাত থাকোঁ। এইবিলাক পৰিৱেশ দেখা নাপাওঁ আৰু এদিনাকৈ দেখা পালে বহুত ভাল লাগে। তো
কিবা এটা ভাল লাগি যায় আৰু মনত কিবা এটা মানে বিৰাট আনন্দ লাগে এইবিলাক চাই আৰু ল'ৰাটোও ভাল পায় তো ল'ৰাটো যিহেতু বন্ধ দিছে আহিছোঁ অকণমান বাহঁতৰ ঘৰত আহিলোঁ বাহঁতৰ ঘৰত আজি আহিলোঁ কালি ভাগিন ছোৱালীজনীৰ বাৰ্থডে আছে কালি থাকিম পৰহি মোৰ বাৰ ঘৰত আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে যদি আপোনালোকৰ চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'টো চাবলৈ ধন্যবাদ